গছজোপা যে কলম দিছে যে বৰমা এইটো কি গছ হয় নামটো হেজফুল বুলি কয় এটা পাত ফুল আৰু ইমান ধুনীয়াকে কলম কোনে দি ৰাখিছে আপোনালোকৰ ছোৱালীয়ে দিয়ে ইমান ধুনীয়াকে কলম দিব ক'ৰবাত শিকিছে নেকি দিওঁতে ঘৰটো দেখি মোৰ চকু থৰ হৈ গৈছে কাৰণ ইমান ধুনীয়া পৰিষ্কাৰ ইমান পৰিষ্কাৰকে কেনেকে ৰাখিছে বৰমা কোনে কৰে ইমান চাওক কোনোবা কাম কৰা মানুহ আছে নেকি আমি নিজে কৰো আপুনি নিজে কৰে এতিয়া বৰ্তমান মই কিন্তু ছোৱালীহঁতক বিয়া নিদিওঁতে ছোৱালীহঁতক কৰিছিল এতিয়া আৰু মই নিজে কৰোঁ আচ্ছা এই ঘৰটো বনোৱা কিমান মান বছৰ হ'ল বৰমা 17 চনত বনাইছিলে 17 চনত যিহেতু বনাইছিলে 7-8 বছৰ আপোনাৰ হৈ গ'ল এই ঘৰটো আৰু আপোনাৰ ধৰক এই ঘৰটোৰ সন্মুখত চাওক এইটো চাইডত আহক কেমেৰাটো লৈ আহক ফাৰ্ষ্ট ইয়াতে আছে মোমাই নামত অৰিজিনেল আৰ্টিফিচিয়েল নহয় আৰু এইটো চাইডত যদি চাই এখেতলোকৰ আছে এটা ভঁৰাল ঘৰ কেমেৰাটো লৈ আহক ফাৰ্ষ্ট এইটো চাইডত আছে এটা ভঁৰাল ঘৰ ইফালে আছে মন্দিৰ সবিশেষ দেখুৱাই আছোঁ পুৰা ডিটেইলছত এই ঘৰৰ হোম টুৰ হ'বলৈ গৈ আছে চাই থাকক টিল দা এণ্ড স্কিপ নকৰিব ধামাকা হ'ব গৈ আছে এতিয়া বলক আনদিনাৰ দৰে আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ মঙলদৈত আছোঁ আৰু মঙলদৈত এই যিটো এটা পৰিৱেশ ইয়াৰে মেক্সিমাম মানুহৰ ঘৰবোৰ মই দেখিছোঁ ঘৰবোৰ বহুত ধুনীয়া মানে ইমান পৰিষ্কাৰ ইয়াতে এঘৰ মানুহ দেখিছোঁ চাওক পদূলিবিলাক যে ইমান ধুনীয়াকৈ সাৰি মচি থৈ দিছে দেখি ভাল লাগিছে আৰু এনেকুৱা এটা ঠাইত আহি যদি আপোনালোকক এটা হোম টুৰ নিদিওঁ কেনেকৈ হ'ব আৰু এই যে ঘৰটো দেখিছে এই ঘৰটোৰ ঠিক সন্মুখত এইটো ছাইডত একেবাৰে গাতে গা লাগি আছে এটা ধুনীয়া ঘৰ আৰু সেই ঘৰটোৰ এটা পদূলিটো বহুত ধুনীয়া চৌপাশে আছে ফুল বলক সেই ঘৰটোলৈকে সোমাই যাওঁ সোমাই গৈ সুধোঁ যে আপোনালোকৰ ঘৰত হোম টুৰ বনাব দিব নেকি দেখুৱাম এঘৰ অচিনাকি মানুহ এটা অচিনাকি পৰিৱেশ বলক এই ঘৰটোত সোমাই যাওঁ মস্ত শব্দ ওলাইছে গেটখনৰ সোমাই যাওঁ এইখন গুচি যাব বেলেগৰ ঘৰত আছোঁতো গেটখন লগাই দিয়াটো মোৰ দায়িত্ব পদূলিটো চাওক ইমান ধুনীয়া বিভিন্ন ধৰণৰ পাত ফুল আছে বিভিন্ন ধৰণৰ ফুল আৰু ইমান পৰিষ্কাৰ মজা লাগিছে কোনোবা আছে নহয় এটা ঘৰত এইটো এটা বহুত পুৰণি ঘৰ হ'ব চাগে নমস্কাৰ দেই কিবা কৰি আছে দিয়ক এইটো কি জখলা হয় এইটো এই ঘৰৰ কিবা কাম কৰিব লাগে ঘৰৰ কাম কৰা সেইটো জখলা আচ্ছা অকণমান ছাইডত আহিব নেকি মই মানে চিনিটো পোৱা নাই চাগে তাৰমানে কি হয় মই প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে যাওঁ অসমৰ কিছুমান ধুনীয়া লগা ঘৰ আৰু হেৰিটেজ প্ৰপাৰ্টি মানে পুৰণি সংৰক্ষিত কিছুমান ঘৰ থাকে আৰু সেই ঘৰৰ পৰিৱেশটো অসমৰ ৰাইজক এজ এ হোম টুৰ দেখুৱাওঁ ইউটিউবত আমাৰ কেমেৰা অন হৈ আছে আমি অন কেমেৰা আহিছোঁ মানে তো ইউটিউবত আমি তেনেকৈ ভিডিঅ' কৰি অসমৰ ৰাইজক এখন ঘৰৰ হোম টুৰ দিওঁ কেনেকৈ সেই ঘৰখন ৰাখিছে এখন ঘৰৰ মানুহ কেনেকৈ ছাৰ্ভাইভ কৰি আছে সেই গোটেইখিনি তো ইউটিউব চাইনে কেতিয়াবা খুৰা দিওঁ চাওঁ চাইনে তাতে মোৰ এটা চেনেল আছে চেনেলটোৰ নাম হৈছে MS World হয় আপুনি এতিয়া বুজি পাইছেনে ভালকৈ মই কি কৈছোঁ ইমান এটা বুজি নাপাওঁ আগৰ পৌৰাণিক হয় তেনেকুৱা হয় বাৰু আছেনে ঘৰত আৰু কোনোবা কথা আছে আমাৰ তেখেত আছে ল'ৰা ছোৱালী আছে বলকচোন বলক যাব পাৰিম বলক আহক এতিয়া ভিতৰলৈকে মাতিছে এখেতে বলক আপুনি আগে আগে বলক আমাৰ মানে কেমেৰা চলি আহিছে আমি ডাইৰেক্ট কেমেৰা কৰিয়ে সোমাওঁ মই দেখুৱাই লৈ গৈছোঁ পদূলিটো অলপ যিটো এটা পদূলি ন সেইফালৰ পৰা এবাৰ কেমেৰাটো ঘূৰাই দিব এটা এনেকৈ গেটখন খুলি মই অহাৰ পিছত পাব এখেতসকলৰ এখন গাড়ী ধুনীয়াকৈ গেৰেজ বনাই ৰাখিছে ইটো ছাইডত এটা বহুত দীঘল এটা পদূলি দুইফালে আছে বিভিন্ন ধৰণৰ ফুলবোৰৰ নামবিলাক মই বহুত ভালকৈ নাজানো ইয়াতে এনেকুৱা কিছুমান লতা ফুল আছে আহক ভিতৰলৈকে মাতিছে তেখেতে আৰু এইটো এটা পদূলিটো ইমান পৰিষ্কাৰ চাওক দেখিলে গম পাব আৰু এইটো এটা বহুত পুৰণি ঘৰ খুৰা এই ঘৰটো কিমানমান বছৰ পুৰণি হ'ব 99 মানত বনোৱা 99 মানত মানে অলৰেডি 27 বছৰমান আপোনাৰ হৈ গ'ল ধৰক 27 বছৰ ৰানিং চলি আছে এই ঘৰটো আৰু আজিকালি এনেকুৱা ঘৰ প্ৰায় দেখিবলৈ নোপোৱাৰ দৰে এইটো খুৰাদেউ মই জানাত এইটো আপোনালোকৰ হেৰি মাটি লেপা ঘৰ নেকি চিমেণ্ট প্লাষ্টাৰ কৰি কেঞ্চি বাটাম লগাই বহুত ভাল লাগিছে এনেকুৱা ধৰণৰ ঘৰ আহি আজিকালি দেখিবলৈ পোৱা নাযায় এতিয়া কথাটো হ'ল বেছি দীঘল কৰি আপোনালোকক বৰ নকৰোঁ যাওঁ ভিতৰলৈ অফ কেমেৰা খুৰাদেউ কাক লগ কৰাই কথা পাতি লওঁ তেখেতলোকক অলপ ইউটিউবৰ বিষয়ে বুজাই লওঁ তাৰপিছত এই ভিডিঅ'টো সম্পূৰ্ণৰূপে আৰম্ভ হ'বলৈ গৈ আছে চাই থাকক টিল দা এণ্ড স্কিপ নকৰিব নমস্কাৰ দেই বৰমা অকণমান আহিব নেকি বৰমাৰ লগত মই কথা পাতি লওঁ বেছি দীঘল হৈ যায় থাকিব নহ'লে
হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই ৰাজীৱ আৰু মই মোৰ ইউটিউব চেনেল পুনৰ এবাৰ আপোনাক স্বাগতম জনাইছোঁ ইটো চাইডত আছে বৰমা ইফালে আছে বৰদেউতা এনেকৈ ধুনীয়াকৈ বহিলোঁ কথা পাতিলোঁ কেমেৰাটো লৈ আহক ঘৰৰ হোম টুৰ হ'বলৈ গৈ আছে যিহেতু ঘৰত আছোঁ ঘৰৰ মুৰব্বী ঘৰৰ অ'নাৰ গৰাকীৰ লগত জানো চিনাকি নোহোৱাকৈ থাকিব পাৰোঁ গতিকে আমি চিনাকি হওঁ নমস্কাৰ নমস্কাৰ প্ৰথমতে আপোনাৰ ভাল নামটো অকণমান অসমৰ ৰাইজে জানে মোৰ নিজৰ নামটো ক'ব লাগিব মোৰ নাম শ্ৰী যোগেন্দ্ৰ চন্দ্ৰ নাথ যোগেন্দ্ৰ চন্দ্ৰ নাথ বৰদেউতা ক'ৰবাত চাকৰি কৰিছিল নেকি মই চাকৰি কৰিছোঁ চাকৰি কৰিছিলে কিহত চাকৰি কৰিছিলে মই চাকৰি আচ্ছা মানে হেৰিত ইলেক্ট্ৰিচিটি বৰ্ডত চাকৰি কৰিছিলে বৰ্তমান কৰি আছে চাকৰি বৰ্তমান এতিয়া মই চাকৰি কৰা নাই চাকৰি অৱসৰ আচ্ছা এতিয়া বৰ্তমান আপুনি ৰিটায়াৰমেণ্ট লৈছে এখেতে আৰু ইফালে আছে বৰদেউতাৰ সহধৰ্মিনী বৰমা অসমৰ ৰাইজে আপোনাৰ ভাল নামটো জানিব বিচাৰিব লক্ষেশ্বৰী নাথ বৰ ধুনীয়া নাম হে আৰু বৰদেউতা আপুনি কিন্তু বহুত ধুনীয়া মানুহ এগৰাকী পাইছে আৰু এই গোটেই ঘৰখন বৰমাই ক'লে চাফ চিকুণ কৰি ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে গোটেইখিনি আৰু আমি সোমাই আহোঁতে বৰ্তাক দেখিলোঁ যে তেখেতে ধুনীয়াকৈ কি নাঙল নেকি আছিলে এইটো হেৰি আছিলে জখলা কাম কৰি আছিলে তেখেতে অলৰেডি আৰু বহুত গৰমত আমি বৰ্তমান আছোঁ কাৰণ যোৱাকালি ইয়াতে এটা ইনচিডেণ্ট হ'ল হেনো গোটেই বতাহ ধুমুহাত বহুতৰ গছ চছ ভাঙি পৰিছে এখেতলোকৰো ভাঙিছে বহুত তাতে কাম চলি আছে আচ্ছা পিছে বেছি আৰু কথা পাতি নাথাকোঁ আপোনালোকৰ এই ঘৰটোত বৰ্তমান কিমানজন পৰিয়াল থাকে ছোৱালী ল'ৰা এজন আমি মাক দেউতা আচ্ছা বুজিলোঁ এনেই বৰদেউতা আপোনালোকৰ খেতি বাতি কিবা তেনেকৈ বৰ্তমান অকণমান আছে আধি দিওঁ সিফালে এটা মই অফ কেমেৰা পুখুৰী দেখুৱাইছিলে বৰদেউতাই সেইটো পুখুৰী ফিচাৰী হয় তাতে মাছ চাছ দিয়ে আপোনালোকে ঠিক আছে মাছটো ঘৰে খাব দিয়ে নে ব্যৱসায় হিচাপত ঘৰে খায় আৰু আচ্ছা গোটেইখিনি সবিশেষ দেখুৱাম আপোনালোকক আৰম্ভ হ'ব গৈ আছে ভিডিঅ'টো আন দিনাৰ দৰে আৰম্ভণিৰ পৰা বৰমা যাব পাৰোঁ ভিতৰত এতিয়া আমি ডাইৰেক্ট বৰমাহাটৰ হোম টুৰ দিবলৈ গৈ আছোঁ একেবাৰে ভিতৰত সোমাম জোতাটো খুলি লৈছোঁ বাহিৰতো দেখুৱাব লগা বহুত বস্তু আছে দেখুৱাই আছোঁ আহক আৰু ভিতৰত সোমাই অহাৰ আগতে এই ঘৰটোৰ দুৱাৰমুখতে আছে এজোপা মোমাই তামোলৰ গছ অৰিজিনেল হয় কোনো ধৰণৰ আৰ্টিফিচিয়েল নহয় আৰু ইয়াতে ধুনীয়াকৈ টাইলছ লগাই ৰাখিছে এইটো ছাইডত যদি চাই এখন চাট বনাই ৰাখিছে জোতা মোজা পিন্ধিবৰ কাৰণে আৰু তলত আছে বিভিন্ন ধৰণৰ চেণ্ডেল জোতা থোৱা ঠাই মানে আপোনাৰ চু ৰেক বুলি ক'ব পাৰে সৰু সুৰাকৈ আৰু এইটো এটা হৈছে বম্বে টাইপৰ ঘৰ চাগে বৰমা এইটো গম নাপায় এইটো বম্বে টাইপৰ এটা আৰ্হিত বনোৱা ঘৰ হয় আৰু ঘৰত এই দৰ্জাবিলাক কিহৰ হয় বৰমা শাল কাঠ চেগুন কাঠ বনচুম কাঠ সেইটো ধৰক বনচুম কাঠ এটা আছে দৰ্জাবিলাকতো ধুনীয়া ডিজাইন কৰি থৈ দিছে আৰু সোমাইহে পাব এইটো কি ৰুম হয় বৰমা ড্ৰয়িং ৰুম ন এইটো ড্ৰয়িং ৰুম চাওক এইটো হৈছে ড্ৰয়িং ৰুমটো মই চৌপাশে দেখুৱাই দিছোঁ চাওক ইয়াতে আছে সৰু এখন এজনীয়া কাঠৰ বিচনা এখন চাগে চেগুন কাঠৰ হ'ব চেগুন কাঠৰ এখন বিচনা ইটো চাইডত আছে পুৰা সম্পূৰ্ণৰূপে ফেমিলি সোফা পাৰি ৰাখিছে চাওক ইটো চাইডত আছে এখন চেণ্টাৰ টেবুল ইয়াতে আছে কিছুমান আলোচনী গ্ৰন্থ ইয়াতে এখন এনাজৰী স্মৃতি গ্ৰন্থ এখন আছে ধুনীয়াকৈ কিতাপ পঢ়ে আৰু ইয়াতে বিভিন্ন ধৰণৰ কিতাপ স্কুলৰ আলোচনী আছে ইয়াতে আছে এটা শ্ব'কেছ এই শ্ব'কেছটোত আছে এটা টিভি পেনেল মানে এটা টিভি ধুনীয়াকৈ ফ্লেট টিভি এটা ৰাখি থৈ দিছে ইয়াতে আছে কিছুমান প্ৰতিমূৰ্তি ভগৱানৰ ইটো চাইডত আৰু প্ৰয়োজনীয় সামগ্ৰী আছে ইয়াতে আছে এখন শৰাইৰ ওপৰত ধুনীয়াকৈ অসমীয়া গামোচাৰে ফুলাম গামোচাৰে ধুনীয়াকৈ ৰাখি থৈ দিছে ইফালেও আছে ফেমিলি সোফা এটা সৰু চাই কিউট চা ড্ৰয়িং ৰুম ইটো চাইডত যদি চাই ইফালে আছে আপোনাৰ ধুনীয়াকৈ অসমীয়া সংস্কৃতিৰ আমাৰ অসমীয়া জাপিটো আৰু এয়া ধুনীয়াকৈ আৰ্টিফিচিয়েল এইটো ঘৰত বনাইছে আপোনাৰ ছোৱালীয়ে বনাইছে ইয়াতে ছোৱালীয়ে বনাইছে আৰু এয়া হৈছে আৰ্টিফিচিয়েল কপৌ ফুল আচ্ছা হেণ্ডমেড নাতি আপোনাৰ নাতি কেইজনে খেলি মেলি কৰি সৰি পৰিছে এইবিলাক বনাইছে ন শ্ব'কেছটোৰ ভিতৰত মই দেখুৱাই আছো চাওক শ্ব'কেছটোৰ ভিতৰত ইফালে কেমেৰাটো লৈ আহিব কেমেৰাটো লৈ আহক ইয়াতে আছে বিভিন্ন ধৰণৰ ঊলেৰে হেণ্ডমেড হাতেৰে গুঠা কিছুমান ফুলৰ টাব বহুত ভাল লাগিছে আৰু ইটো চাইডত আছে আৰ্টিফিচিয়েল একোটা ফ্লাৱাৰ ষ্টেণ্ড চাওক আৰ্টিফিচিয়েল ফ্লাৱাৰ ষ্টেণ্ড ভাল লাগিছে ঘৰটো আৰু সেইটো চাইডত যদি যাওঁ আমি কি ঘৰ পাম বৰমা বেডৰুম এখন হৈছে এখেতলোকৰ বাৰাণ্ডাখন বহুত আহল বহল ধুনীয়া ওপৰত আছে চিলিঙত লগাই থোৱা আছে ফেন যাতে বাৰাণ্ডাত মানুহ বহিলে যাতে গৰমত কষ্ট নাপায় আৰু ঘৰৰ দৰ্জাবিলাকত যে আছে দেখিছেনে ওপৰত এনেকৈ ধুনীয়াকৈ ডিজাইন দি ৰাখিছে ভাল লাগিছে বৰমা সোমাই আহিব পাৰোঁ কথাবোৰ অলপ লাহে লাহে ক'ব লাগিব কাৰণ ইয়াতে এখেতলোকৰ নাতিকেইটা শুই আছে ইটো চাইডত আছে এখন সোমাই পাব ফল্ডিং বিচনা ফল্ডেবল বিচনা এখন আছে
আহল বহল আৰু পৰিপাটি ইয়াতে আছে এখন ষ্টিলৰ বিচনা তাতে পাৰি থোৱা আছে মেট্ৰেছ বৰ ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে শুই আছিল মই জগাই দিয়া নিচিনা হ'ল এইটো চাইডত আছে এখন ড্ৰেছিং আইনা ইয়াতে ধুনীয়াকৈ তেখেতলোকে ড্ৰেছ কৰে ইয়াতে কেমেৰাটো ওচৰত লাগিব ইয়াতে আছে ডেইলি ইউজেছ কিছুমান প্ৰয়োজনীয় সামগ্ৰী ৰাখি থৈ দিছে আৰু সিফালে নাতিকেইটা সাৰ পালে এইটো চাইডত আছে এটা কাঠৰ আলমিৰা এই আলমিৰাকেইটা কিমান বছৰ পুৰণি হ'ব বৰ্মা আপুনি বিয়াত লগত আনিছিল নেকি তাৰ পিছত কৰিছে এনেকুৱা ডিজাইন সচৰাচৰ আজিকালি দেখিবলৈ পোৱা নাযায় আলমিৰা এইটো এটা আলমিৰা কাঠৰ বহুত পুৰণি 25-30 বছৰ হৈ গ'ল আৰু ইয়াতে আছে এখন ধুনীয়া পালেং এই পালেংখনত এখেতলোকৰ নাতি দুটা শুই আছে আৰু পাৰি থোৱা আছে পালেংখনত শীতল পাতি এই পাতিটো থ'লে হেনো ঘামচি নোলায় আৰু ওপৰত আছে ধুনীয়াকৈ দুখন ফেন যিহেতু ৰুমটো ডাঙৰ দুখন ফেন দিয়া আছে সেইফালে যাব পাৰিম নে বৰ্মা এইটো চাইডত যদি আমি সোমাই আহোঁ ইয়াতেও আছে এটা বেডৰুম চাগে এখেতৰ ল'ৰাজন ইয়াতে থাকে সেইটো ল'ৰাজন থাকে দেখিলে গম পাইছোঁ কাৰণ ইয়াতে এটা আছে PC সাউন্ড বাৰ আৰু মিউজিক সিস্টেম আছে ধুনীয়াকৈ সাউন্ড বাৰ আৰু আছে এখন বিছনা ওপৰত চেম চাটাৰ আছে তাতে প্ৰয়োজনীয় বস্তুবিলাক ৰাখি থৈ দিছে আৰু বেছি ৰুম কভাৰ নকৰোঁ আহক সিফালে পুৰণি ঘৰটোতো যাব লাগিব বাহিৰৰ পৰিৱেশটো দেখুৱাব লাগিব আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বাহিৰৰ পৰিৱেশ আপুনি শাল বোৱে এতিয়া আপুনি বোৱা কাপোৰে পিন্ধি আছে নেকি নিজে বোৱা কাপোৰ নিজে বোৱা এখেত এগৰাকী শিপিনী ঘৰতে তাঁত বৈ থাকে মানে নিজৰ ইউজৰ কাৰণে আৰু নিজৰ ইউজৰ কাৰণে কাপোৰ বয় এইটো কাপোৰ বোৱা এটা ঘৰ কাপোৰ বোৱা ঘৰটো চাওক আপুনি নিজৰে মনটো কিবা ভাল লাগি যাব এটা কাপোৰ বোৱা ঘৰো যে এনেকুৱা হ'ব পাৰে নিজৰ প্ৰাইভেট ইউজৰ কাৰণে সেইটোহে আচৰিত লাগিছে ইমান ধুনীয়া পৰিপাটি আৰু এই কাপোৰ বোৱা ঘৰটোত দুৱাৰ মুখত আছে বিভিন্ন ধৰণৰ গছ এয়াও হৈছে মোবাইল টেবুল ইটো চাইডত আছে বিভিন্ন ধৰণৰ ফুলৰ টাব প্লান্টেশ্যন কৰি ৰাখিছে ইটো চাইডতো আছে বিভিন্ন ধৰণৰ ফুলৰ টাব একদম গ্ৰীনাৰী এটা এনভাইৰনমেণ্ট পুৰা ফুল্লি প্লান্টেশ্যন কৰি ৰাখিছে আৰু নাৰ্চাৰী পৰা ফুলবোৰ আনি নেকি এই ছোৱালী এটা আনিছিলে আগতে এতিয়া আৰু বিয়া দিয়াৰ পিছত সৰুজনীয়ে প্ৰায় আনিছিলে ইফালে যিহেতু দেখাইছে ইফালে আহক ইফালে আছে এখেতলোকৰ মন্দিৰটো ইয়াতে কোন ভগৱানক পূজা কৰা হয় আমি শিৱ ভগৱানক শিৱ বুলিয়ে নহয় কিন্তু মনসাক বাহিৰে আমি বাকী চব ভগৱানকে ধৰক পূজা কৰা হয় সন্ধিয়া ইয়াতে চাকি দিয়া হয় ন আৰু মন্দিৰটোৰ দুৱাৰমুখতো আছে বিভিন্ন ধৰণৰ ফুল আৰু এনেকৈ ধুনীয়াকৈ টাইলছত কিছুমান ভগৱানৰ প্ৰতিমূৰ্তি আৰ্হি ৰাখিছে আৰু মন্দিৰটো অকণমান দেখুৱাই দিব বৰ্মা খুলি ভিতৰলৈকে নাযাওঁ বাৰু এনেই বাহিৰতে দেখুৱাই দিলোঁ ৰঙাটো পিন্ধি যাব নোৱাৰে ন মানে ভিতৰ সোমাই গ'লে ৰঙাটো খুলি যাব লাগে কিবা নিয়ম আছে চাগে তেনেকুৱা বস্তু মই দেখুৱাই দিছোঁ কেমেৰাটো মই লৈছোঁ এইটো চাওক এখেতলোকৰ মন্দিৰটো দৰ্জাখন খুলি নিদিওঁ কাৰণ ভিতৰত সোমাব লাগিলে কিছুমান নিয়ম থাকেতো ভাল নালাগে আৰু ইফালে যদি চাই ইফালে আছে বগা চন্দনৰ গছ এয়া চন্দন গছ আৰু ইটো চাইডে আছে এখেতলোকৰ ভঁৰাল ঘৰটোত আপোনালোকৰ ঘৰৰ চাউল ঘৰৰ ধান খোৱা হয় ঘৰৰ ধান ইয়াতে ৰাখে ঘৰত খেতি কৰে আপোনালোকে কোনে কৰে খেতি কোনে মানে এতিয়া আগতে আমি নিজে কৰিছিলোঁ এতিয়া আৰু নোৱাৰোঁ গদেটোৱে নোৱাৰে ময়ো আৰু ৰুব পাৰোঁ কিন্তু মাৰিব নোৱাৰোঁ সেইকাৰণে এতিয়া চাগে আধি দিয়ে এতিয়া আধিত দিয়ে আৰু ইয়াতে আছে বিভিন্ন ধৰণৰ ধুনীয়া ফুল ভঁৰাল ঘৰটোৰ সন্মুখত এনেকৈ ফুল ফুলি আছে ইফালে আছে ৰেড ৰ'জ এইটো গোলাপ ফুল হয় এইটো গোলাপ ফুল হয় চাওক মানে ঘৰটো বেলেগ চাফ চিকুণ পৰিষ্কাৰ এইটো চাইডে ভঁৰাল ঘৰটো চাওক ভঁৰাল ঘৰটো বৰ ধুনীয়াকৈ পৰিষ্কাৰ চাওক না ইয়াতে আপুনি ফু মাৰি ভাত খাব পাৰিব ইমান ধুনীয়া পৰিষ্কাৰ আৰু ইটো চাইডে এটা দেখিছোঁ ঢেঁকী এটা দেখিছোঁ ঢেঁকী আচলতে নৰ্মেলি সচৰাচৰ দেখিবলৈ পোৱা নাযায় আজিকালি কাৰণ ঢেঁকী প্ৰায় মানুহৰ ঘৰত নাহে এইটো চলা অৱস্থাত আছে নে ঢেঁকীটো ঢেঁকী দিব পাৰি ঢেঁকী দিব পাৰি ভাল লাগিছে আৰু ইটো চাইডে এটা দেখিছোঁ চৌকা বৰ্তমানতো চবৰে ঘৰতে গেছ আছে গেছতে ভাত বনাই আজিকালি চৌকাত পানী গৰম কৰে আৰু কেতিয়াবা ধৰক হাঁহ চাহ খালে মাংস চাংস খালে ইয়াতে জুইত বনাই খোৱা মাটিত দালি বনাই আৰু ইয়াতে ধুনীয়াকৈ বাহিৰত বনোৱা কেৰাহী চেৰাহী এনেকৈ ধুনীয়াকৈ ৰাখিছে সিটো চাইডত আছে খেতি মই দেখুৱাই দিছোঁ কেমেৰাটো ইফালে আছে খেতি আদা হালধি এনেকৈ খেতি কৰিছে ইয়াতে তামোল শাৰী শাৰীকৈ ৰাখিছে ভাল লাগিছে আৰু এইটো চাইডত আছে এখেতলোকৰ পুখুৰীটো বহুত মানুহ আছে দেখুৱাই আছোঁ এই ঘৰটো 27 বছৰ হ'ল সোমাই আহিয়ে যিটো ঘৰ দেখিছিলোঁ আমি 27 বছৰ আগৰ ঘৰ বৰ্তমানো ভাঙি পেলোৱা নাই ইফালে মস্ত ডাঙৰ এটা ঘৰ আছে যদিও ভাঙি পেলোৱা নাই কিন্তু কাৰণ ইয়াতে হেনো স্মৃতি জড়িত হৈ আছে ইয়াতে এখেতলোকৰ ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈছিল আৰু বৰ্তমান যদিও ঘৰটোৰ ইমান প্ৰয়োজন নাই
তথাপিও কিন্তু ভাঙি পেলোৱা নাই বৰদেউতাজনে আহক ভিতৰত কিনো আছে চাওক আৰু ঘৰটোৰ সন্মুখত চাওক বৰষুণ পৰিছে তথাপিও কিন্তু চাফা পৰিষ্কাৰ আৰু ইফালে বৰদেউতা আৰু ঘৰৰ ছোৱালীকেইজনী বহি আছে গৰমত বিচনী মাৰি আছে কাৰণ আজি লাইন নাই আৰু ইয়াতে বৰ্তমান এই ঘৰটোত বিশেষ কাম নাই যদিও ষ্ট'ৰ ৰুম হিচাপত ব্যৱহাৰ কৰা হৈছে ইয়াতে আছে ল'ৰাগৰাকী এইটো ল'ৰাৰ বাইক হ'ব চাগে বাইকখন ৰাখিছে আগৰ দিনৰ ঘৰ অলপ চাপৰ আছিল ঘৰটো এনেকে চুব পাৰি চাওক এনেকে চুই দিব পাৰি আৰু ইয়াতে আছে বাইকখন ইফালে আছে ইনভাৰ্টাৰটো ইয়াতে পুৰণি এটা আলমিৰা আছে তাতে ৰাখিছে ধান চাগে ধান নহয় গিলাচ পাতি কাজৰ কাৰণে বিয়াৰ কাৰণে বিয়াত মানে বস্তু আনিছিলে ৰখি গৈছে সেইখিনি ষ্ট'ৰ কৰি ৰাখিছে ষ্ট'ৰ ৰুম মানুহৰ নৰ্মেলি কি হয় চেডেলি ভেডেলি হৈ থাকে খেলি মেলি হৈ থাকে কিন্তু এওঁলোকৰ সেনেকুৱা নহয় এওঁলোকৰ চাফা আহক ইয়াতে আছে এখেতলোকৰ বৰদেউতাই চলোৱা চাইকেল ছোৱালী দিনত বাইদেউ দুগৰাকীয়ে চলোৱা চাগে চাইকেল হ'ব লেডিজ চাইকেল দুখন আছে ইফালে আছে ঢাৰি কাজত ব্যৱহাৰ কৰিবৰ কাৰণে ঢাৰি চালনী ডলা তাকে বহুত ধুনীয়াকে ৰাখিছে আৰু এই যে বাঢ়নি পাত দেখিছে গাঁৱত নৰ্মেলি এনেকুৱা এইটো তামোল গছৰ ন তামোল গছৰ বাঢ়নি বহুত আছে নৰ্মেলি ঘৰ সাৰিব এনেকুৱা ধৰণৰ বাঢ়নি ব্যৱহাৰ কৰা হয় আমাৰ গুৱাহাটীত এইবোৰ পাবলৈ নাই আৰু ইটো চাইডতো আছে ধুনীয়াকে কিছুমান খেতিত মাৰা এটা মেচিন এইটো এটা মেচিন খেতিত যে ঔষধ দিয়ে সেইটো এটা মেচিন ষ্ট'ৰ ৰুমত ষ্ট'ৰ কৰি ৰাখিছে ষ্ট'ৰ ৰুমটো যে ইমান পৰিপাটি ভাল লাগিছে ডলা বৰডলা কিছুমান কাচকাখনা পাতিলে চাউল তাউল মানে ধুই থোৱা যায় আৰু ডাঙৰ নাম চাম ধৰিলে প্ৰসাদবিলাক এখন থোৱা যায় বৰডলা এইটো ৰুমত কিন্তু মানুহ থাকে বৰ্তমানো আছে যদিও ঘৰটো পুৰণি হৈ গৈছে পকাবোৰ অলপ অলপ ফাট মেলিছে কিন্তু ভিতৰ ফালে এখেতলোকে পাৰি দিছে কাৰ্পেট আহক এই ৰুমটো যে আছে চাপৰ হয় কিন্তু ঠাণ্ডা এটা আছে কিবা এটা থুকীয়া ঠাণ্ডা এটা পাইছোঁ কাৰণ ঘৰটো অলপ বেলেগ ধৰণৰ আৰ্হিত বনোৱা এটা ঘৰ হয় ইয়াতে পাৰি ৰাখিছে বিচনাখনত শীতল পাতি দেখি বিচনাখন পাৰি থোৱা দেখি শুবলৈ মন গ'ল শীতল পাতি পাৰি থোৱা আছে চাইডত এখন আছে আলনা অলপ বাহিৰা ৰুম ধৰণত ব্যৱহাৰ কৰা হয় মানুহ থাকে না এইটো থাকেও নাথাকেও তেনেকুৱা টাইপৰ বুজিলোঁ ঠিক আছে আহক এইটো কি ঘৰ হয় বৰ্মা গোহালি এইটো বোলে গোহালি ঘৰ গৰু থাকে বোলে গৰু থাকে যদি একো চিন চাপ নাই দেখোন বৰ্মা ইমান চাফা মই সঁচাকে আচৰিত হৈছোঁ ৰিয়েকশ্যনটো দেখি আচৰিত নহ'ব মানে গৰু থকা গোহালি ঘৰ এটা এনেকুৱা যে গোবৰ মাটি লেপি ইমান পৰিষ্কাৰকৈ ৰাখিব পাৰে মানুহ সেইটো আচৰিত লাগিছে আজিৰ দিনত তাকো বোলে এইটো এটা গোহালি ঘৰ সিফালে দানা দিয়াকে এটা ছেপাৰেট পাৰ্ট বনাই ৰাখিছে বাঁহেৰে আৰু এইটো চাইডত যদি যায় ইয়াতে আছে এখেতলোকৰ গোটেই লেট্ৰিন বাথৰুমৰ পাৰ্ট হয় বৰ্মা এইবিলাক এইটো পুৰণা বাবা এইটো বনোৱাৰ পিছত সেইটো লৈছোঁ এইটো পুৰণি আগত ইউজ কৰা লেট্ৰিন বাথৰুম আৰু ইফালে এতিয়া নতুনকে চাপ দি লেট্ৰিন বাথৰুম বনাইছে ফিচাৰীটোত গাছ বাগৰি পৰিছিল ইয়াতে মাছ দিয়া বুলি কৈছিল বৰ্মা ইয়াতে মাছ দিয়ে মাছ কেতিয়াবা বিক্ৰী কৰে নে বিক্ৰী অকল ঘৰে খায় কেনেকুৱা ধৰণৰ মাছ দিয়ে কি মাছ দিয়ে চব মাছ দিয়ে মই দেখুৱাই আছোঁ ছাৰ ইয়াতে বহুত মানুহে কাম কৰি আছে গছ বাগৰিছিল নেকি দাদা বতাহ বৰষুণত ইয়াতে মাছ চাছটো মৰাটো নাই মৰিছে ন সেইফালে ভেল এখনো বনাই থোৱা আছে ফলৰ ভেল চব ভাল লাগিছে 2000 years later আৰু এনেকৈ মুখত এখন তামোল ভৰাই বৰ ধুনীয়াকৈ অভ্যৰ্থনা কৰি খালো ললো এটা যাবলৈ ওলাইছোঁ বৰ এটা লগ পাই বহুত ভাল লাগিল ভিডিঅ' চাব দেই আৰু ইপিনে বৰ্মা ক'ত বৰ্মা আৰু সিফালে মোবাইলত চলি আছে মোৰ ভিডিঅ' বৰ্মা ভিডিঅ' চাব আহিলে আহিছোঁ দে বৰ্মা লগ পাম বাই বাই